হাই ফ্ৰেণ্ডছ, আজি ধুনীয়া ৰ'দ দিছে, সেইকাৰণে মায়ে কৈছে আজি কলা কচু খাব বোলে মায়ে। সেইকাৰণে মোক কৈছে য'ত যেনেকৈ পাওঁ কলা কচু অলপ লৈ আহ। মই এতিয়া ভাবিছোঁ পথাৰত থাকিব লাগে কলা কচু, সেইকাৰণে যাওঁ আৰু এবাৰ ওলাই যাওঁ। আপোনালোকক দেখাই আছোঁ কেনেকৈ কাটোঁ, কি কৰোঁ, চাই থাকক আপোনালোকে। da 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 গাঁও রে সৰু সৰু এতিয়া মই পথাৰত আহি পালোঁ আৰু এইখনেই হ'ল আমাৰ গাঁৱৰ পথাৰখন। খুবেই এটা ধুনীয়া পৰিৱেশ আৰু আপোনালোকে হয়তো যদি গাঁৱত আছে তেতিয়াহ'লে গম পাব গাঁৱৰ পৰিৱেশটো কিমান এটা ধুনীয়া। মই ভাবিছিলোঁ বহুত বিচাৰিব লাগিব কলা কচুটো, কিন্তু ইমান এটা বিচাৰিব লগা নহ'ল, ৰাস্তাৰ কাষতে পালোঁ আৰু এইখিনিয়ে এতিয়া ধুনীয়াকৈ কাটোঁ আৰু ঘৰলৈ লৈ যাওঁ। এই ৰ'দত কলা কচু কাটিব যায়, নিজে কলা কচু হৈ গৈছোঁ। এয়া বাবাই পথাৰৰ পৰা কচুখিনি আনিলে, এতিয়া মই কচু ৰেচিপিটো বনাম, আপোনালোকে চাই থাকক দেই। মই কচুখিনি ভালকৈ এনেকৈ আহবোৰ এৰুৱাই পিনে ধুনীয়াকৈ কাটি লৈছোঁ। এই কলা কচু বহুত ভিটামিন আছে। অকণমান ৰ'দত দি লৈছোঁ, মানে কি অকণমান ৰ'দত দিলে ভাল আৰু। তাৰপিছত এনেকৈ ধুনীয়াকৈ গুচাই পিনে মই কাটি লৈছোঁ। কিহেদি বনাওঁ মই সেইটো আপোনাক দেখুৱাম বাৰু। আগতে মই সম্পূৰ্ণ ৰেডি কৰি লওঁ বস্তুখিনি। মই এয়া কচু বনাবৰ কাৰণে গোটেইখিনি বস্তু মই ৰেডি কৰি লৈছোঁ, আপোনালোকক মই দেখাওঁ। এয়া এইফালে পিঁয়াজ, শুকান জলকীয়া, এয়া আদা নহৰু জলকীয়া, এয়া কিন্তু ঘৰৰ জলকীয়া দিয়ে, অলপ জ্বলা হ'লে বেছি ভাল লাগে কচু তৰকাৰীত। সেইকাৰণে মই জলকীয়া অলপ মানে জ্বলাৰ কাৰণে অলপ 8-9টামান দি দিছোঁ। আৰু গোটা গৰম মছলা আপুনি শেষত দিব। আৰু এয়া মাহপাত দিম আৰু এয়া পিঁয়াজ কাটি লৈছোঁ। আৰু এইফালে হালধি, নিমখ আৰু জিৰাৰ গুড়া, আৰু এয়া মই জালুকৰ গুড়াও দিম অলপমান, আৰু খাই খুব ভাল লাগিব আৰু সেনেকৈ গোটেইখিনি মছলা মিলাই দিলে। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া মই বনাবলৈ লৈছোঁ, আহক। ইয়াত তেলটো দি ল'লোঁ। কচু আচলতে উহুৱাইও লয় বহুতে, ধৰাৰ ভয়ো লাগে ন কিছুমান। এইখিনি কিন্তু কচু একদম নধৰে, আমি আগতেও তেনেকৈ খাই পাইছোঁ নহয়। এতিয়া তাৰমানে মই সেইকাৰণে নোহোৱাকৈ মই ভাজিম। এতিয়া প্ৰথমতে মই ইয়াতে মাহপাত দি দিওঁ। আদা নহৰু জলকীয়াখিনি মই উৰালত পিচিছোঁ দেই। অকণমান উৰালত পিচিলে ভাল, এনেকৈ নহ'লে বৰ বেছি মিহি কৰিব দৰকাৰো নাই। কচুখিনি দি দিলোঁ। এটা কিন্তু প্ৰমাণ পাইহে মই কথা এটা কওঁ, এই কচু কিন্তু বেছি প্ৰেছাৰ থকা মানে সদায় নাখাব দেই। আৰু প্ৰেছাৰ যাৰ ল' আছে তাহাঁতে কিন্তু ধুনীয়াকৈ সদায় খালেও বেয়া নহয়। আৰু মই একদম প্ৰমাণ হিচাপেই কৈছোঁ। আৰু মানে প্ৰেছাৰ থকা মানুহে খুব কমকৈ খাব, কিন্তু প্ৰেছাৰ নথকা মানুহে ডেইলি খালেও কোনো কথা নাই, ধুনীয়াকৈ প্ৰেছাৰটো কিন্তু আহি যায়। মই এতিয়া মজি যোৱালৈকে অলপ সময় ভাজিম, তাৰপিছত মই বাকী বস্তু মছলাবোৰ দি থাকিম। এয়া মই ভালকৈ ভাজি ল'লোঁ। ভাজাৰ পিছত দেখিছেনে একেবাৰে কচু নোহোৱাই হৈ গ'ল, ইমান ধুনীয়াকৈ সিজিছে। এই সিজিটোৱে মই এতিয়া ইয়াতে আদা নহৰুখিনি দি দিম। আদা নহৰু মছলা যি লাগে মই এতিয়া চব দি দিম।
দেখিছেনে কি ধুনীয়াকৈ সিজি আহিছে। এতিয়া মই জিৰাখিনিও দি দিওঁ। অকণমান জালুকৰ গুড়াও দিওঁ। নিমখ মই আগতে দিছোঁ অকণমান। এতিয়া মই ইয়াত এটা বেলেগ ৰহন লগাব ওলাইছোঁ, সেইটো হ'ল মাছৰ মাথা। এইটো মই ইয়াতে দি দিছোঁ। মাথাও কয় কিছুমানে, মূৰ বুলিও কয় দেই, মই কিন্তু মাথা বুলি কোৱা গৈছে বাৰু মূৰেই। ইয়াতে মূৰটো দি দিলোঁ আৰু ধুনীয়াকৈ ভাজি থোৱা মাথা নহয়, ইমান এটা একো নাই, ইয়াতে ধুনীয়াকৈ সিজি যাব। এতিয়া অকণমান পানী দি দিওঁ ইয়াতে, পানী দি চুপচুপীয়া হোৱালৈকে উতলিবলৈ দিওঁ। ধুনীয়া গোন্ধ ওলাইছে দেই। এয়া কচু মোৰ সম্পূৰ্ণ হৈ গ'ল। কি ধুনীয়া হৈছে খাবলৈ। এতিয়া আপুনি গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিলেই হ'ব। মই বাৰু খাই নেদেখাওঁ, আপোনালোকে বনাই চাবচোন এনেকুৱা। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট কৰিব।